মৰ্নিং গাইজ, কি খবৰ সকলোৰে? মই আছোঁ আজি ৰংজুলিত জেঠুহঁতৰ ঘৰত, গাঁৱৰ ঘৰত মানে। তো আজি এতিয়া আমি যাম গোৱালপাৰাৰ সূৰ্য মন্দিৰ। আৰু চাওকচোন, মই ঘৰটো দেখাই চাওকচোন, গাঁৱৰ কিমান ধুনীয়া এটা পৰিৱেশ, মানে চাৰিও চাইড মানে ঘৰ, মাজত এইখিনি এটা স্পেচ চোতাল। এনেই আমাৰ তাত হ'লে কিন্তু সন্মুখতে চোতাল থাকে, আৰু ইয়াত গাঁৱৰ মানে ঘৰৰ মাজত চোতাল। আৰু এয়া আছে জেঠুহঁতৰে গাঁৱৰ ঘৰ। আৰু এইখিনি চাওক গাইজ, ৰবৰ হয়। মই ৰবৰৰ পিছফালে খেতিখিনি দেখাই দি আছোঁ, যাওঁ। আৰু এইফালে পিছফালে বাৰীখন, ৰবৰৰ বাগান আছে, মই দেখাই দি আছোঁ। ইয়াত মানে বহুতৰে ৰবৰৰ বাগান আছে, মই কালি আহি ঘূৰি দেখি গম পালোঁ। তো এতিয়া ডাইৰেক্ট একে গছখিনিৰ ওচৰত গৈ আছোঁ ৰ'ব। আৰু এইফালে এটা মই মজা বস্তু দেখাই আছোঁ আপোনালোকক। এইপিনে চাওক, ৰবাব টেঙা নহয়, এইটো বৰ টেঙা বুলি কয়। আৰু ইয়াতে খুব টেঙা, আৰু ৰবাব টেঙা হ'লে আমাৰ কিছুমান মিঠাও থাকে আপোনাৰ, কিন্তু এইটো বৰ টেঙা হয়। আৰু এইটো মানে ৰবাব টেঙাটো নহয়, আৰু বহুত ডাঙৰ ডাঙৰ। প্ৰথমটো মই নেমু টেঙা বুলি ভাবিছিলোঁ, নেমু টেঙা ডাঙৰ এবিধো থাকে, সেইটো বুলি ভাবিছিলোঁ। আৰু বাৰীখন পূৰা ডাঙৰ আছে দেই। আৰু এইখিনি হ'ল ৰবৰৰ বাগানখিনি, এইখিনি চাওক গাইছ। মানে এনেকৈ গছৰ পৰা কাটি কাটি দিয়া হয়, এনেকৈ বাগৰি বাগৰি আহি এইটোত মানে ষ্টক হয়। মানে কাটিবলৈ ৰাতিপুৱা মানুহ আহে, তো আমি গম নাপালোঁ, হয়তো মই শুই আছিলোঁ। এইটো চাওক, চব ইয়াতে এনেকৈ ষ্টক হয়, মানে ওপৰৰ পৰা এনেকৈ কাটি কাটি দিয়া হয়, আৰু এনেকৈ খাজে খাজে আহি আহি এইটো চাওক ধুনীয়াকৈ বনাই দিয়া হৈছে। ইয়াতে পূৰা ষ্টক হৈ আছে, বহুত আছে দেই। এই ৰবৰটো দিয়ে মানে এচিড চেচিড মিলাই কৰি মানে এখন মানে বস্তা টাইপ ধুনীয়াকৈ হৈ যায়। আৰু সেইখিনি জুইত শুকুৱাব লাগে। জুইত শুকোৱাৰ পিছত আপোনাৰ টায়াৰ চায়াৰ এইখিনি বেছি দিয়া হয়, আৰু টায়াৰ টিউব এইখিনি বনোৱা হয়। আৰু এইখিনি এইফালে পূৰা ৰবৰৰ, এইফালে বহুতৰে ৰবৰৰ গছ আছে ন এইটো। তাকে কালি মই এনেই ওলাই গৈছিলোঁ আংকলৰ সৈতে, তেতিয়াৰ পৰা দেখিছোঁ। আৰু আমাৰ ফালে কিন্তু এনেকৈ ৰবৰৰ খেতিটো নাই। আৰু এইফালে ঘৰৰ পিছফালে পূৰা শাল গছ আছে। এনেই শাল গছ বেছিকৈ আমি ৰাস্তাৰ কাষতে দেখোঁ, কিন্তু ঘৰৰ পিছফালে আছে। কিন্তু ধুনীয়াকৈ ৰাখিছে বস্তুখিনি, ভাল লাগিছে। কাটি কৰি পেলোৱা নাই। আজিকালিতো চবেই গছ কাটিবই বিচাৰি ফুৰে পূৰা একদম। আৰু এটা বস্তু মই ইয়াত দেখিছোঁ, আপোনাৰ পথাৰখিনি ডাউনত থাকে, ঘৰৰ ভেটিটো ওখ টিলা টাইপ। মানে এইখন চাওক, পথাৰখন ডাউন, কিন্তু এই ঘৰৰ ভেটিটো ওখ। আৰু এয়া চাওক শাল গছখিনি, শাল চেগুন পূৰা ভৰি আছে, একদম মানে সেউজীয়া পৰিৱেশ ইয়াত। আমাৰ ফালে চব একে নাইকিয়া কৰি পেলাইছে গছ কাটি কৰি। আৰু এইখন পথাৰখন চাওক কিমান ডাউনত আছে, এইটো পানীও নহয় ইয়াত ভেটিতটো। আৰু এইটো এটা পুখুৰীও আছে, মানে পূৰা পিয়'ৰ গাঁৱৰ আৰু ফিলিংছটো যিটো কয় সেইটোৱেই। মাছ আছে, মাছ চাছ ধৰি ইয়াৰ পৰাই খাই ন যিটো। তো এইটোৱে মানে। আৰু এতিয়া আমি যাম ডাইৰেক্ট সূৰ্য পাহাৰ গোৱালপাৰা। তো ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক। মই আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখিছোঁ চাওক গাইজ, এইটো তেজপাতৰ গছ। তেজপাতটো মানে এইটোৱে, গছটো থাকে, তাৰপিছত ছিঙি কৰি শুকোৱা হয়, তাৰপিছতে বজাৰত বেচি দিয়া হয়। আৰু মই এতিয়া দেখাই দিছোঁ ৰ'ব, তেজপাতটো আৰু ডাঙৰ হয়, এইটো মানে সৰুটো হয়। আৰু এইটো চাওক, মই ছিঙি পেলাই, এইটো তেজপাতৰ স্মেল। আৰু এইটো বাটতে মানে এটা বস্তু পালোঁ চাওক, জেঠুৱে কৈ দিব। এইটো একচুৱেলি পৰজীৱী উদ্ভিদ। হেৰিয়াত নহয়, মাটিত নহয়, এইটো গছতে হয়। আৰু এইবোৰ যদি গছত হয়, কেতিয়াবা গছডাল বেমাৰী কৰি পেলাই, ফোপোলা কৰি পেলাই, তাৰপিছত নিশগতীয়া কৰি গছডাল মৰি যায়, ফোপোলা হয়, আৰু গছডাল ভাঙি নাইকিয়া হৈ যায়। এইটো এনেকৈ এতিয়া পৰি গৈছে মানে এই গছৰ পৰা। এইটো চাওক, এইটো পূৰা গছত এতিয়াও লাগি আছে। পিছফালৰ পৰা আহি দেখালোঁ যে আপোনালোকক ৰবৰৰ যিটো ষ্টক কৰা হয়, ষ্টক কৰাৰ পিছত এচিডৰ লগত মিক্স কৰি এনেকৈ প্লেট কেইখনত থয়, শুকুৱাই লৈ গৈ আপোনাৰ জুহালৰ ওপৰত, জুইৰ ওপৰত তেনেকৈ মই দেখাই দি আছোঁ ৰ'ব আপোনালোকক। আৰু এইটো মই যে কৈছিলোঁ পিছফালৰ পৰা দেখাই, এইটো ৰবৰটো এনেকৈ শুকোৱা হয় আপোনাৰ, শুকুৱাই পেলাই ক'লা হৈ যাব লাগিব, এয়া জুইৰ ওপৰত থাকিব, শুকুৱাই পেলাই আপোনাৰ তাৰপিছত বিক্ৰী কৰি দিয়া হয়। ইয়াৰ পৰাই টিউব টায়াৰ এনেকৈ বনোৱা হয়। এতিয়া আমি গৈ আছোঁ, ইয়াৰ লগত মোৰ মা আছে, আৰু দেখাইছিলোঁ যে জেঠু, আৰু এইফালে পিউ বা আছে, পিউ বাই ড্ৰাইভ কৰি আছে।
তো এতিয়া ধুনীয়াকৈ চাই যাওক আৰু আমি এতিয়া গৈ আছোঁ চিধা বঙাইগাঁও ৰাস্তাটোত মানে গোৱালপাৰা ৰাস্তাটোত আৰু গাইজ এইখন হ'ল গোৱালপাৰাৰ সৈনিক স্কুল কেম্পাছটো বহুত ডাঙৰ দেই আৰু গাইজ এইটো যে সন্মুখত দেখিছে পাহাৰটো এইটোৱে হয় সূৰ্য পাহাৰ আমি এতিয়া তালৈকে গৈ আছোঁ পাইছোঁহি আৰু বেছি দূৰ নাই তো এতিয়া আমি আহিছোঁ এইফালে পূৰা মেলা চলি আছে আৰু এইফালে গোটেই পিকনিক এতিয়া আমি আগলৈ যাম এইখিনি জেগা আকাশগংগা যেন লাগিছে এইফালে মানে খানা চানাবিলাক হৈ থাকে এতিয়া আমি গৈ আছোঁ আৰু অসংখ্য মানুহ আৰু মেলাবিলাক হ'বই ন এনেকুৱা কিবা ফেষ্টিভেলত বলক মোৰ মাত ভাঙি অৱস্থা নাই চৰ্দিত আৰু এতিয়া মই আপোনাক দেখাম মোৰ এইটো চাইডে চাওক সূৰ্য পাহাৰৰ সূৰ্য মন্দিৰটো একে তালৈকে আমি এদিন এনেকৈ ঘূৰি গৈ আছোঁ চাই যাওক আৰু গাইজ এতিয়া আমি এই মেইন সূৰ্য মন্দিৰটো তালৈ যাই লওঁ প্ৰথম এই তাত তাৰপিছত আমি ওপৰলৈ যাম আৰু এইপিনে মায়ে মানে চাকি দিবৰ কাৰণে এইখিনি থালিখন লৈ লৈছে কৃষ্ণ এতিয়া আমি মন্দিৰটোৰ ভিতৰত আহিছোঁ তো এতিয়া আমি সেৱা কৰিব ওলাইছোঁ এইফালে অলপ মন্দিৰ ভাগৰ কথা অলপ কৈ দিয়কচোন সূৰ্য মন্দিৰ পাথৰৰ বিগ্ৰহটো আন বেলেগ এখন ঠাইত আছিলে আৰু তাতে পূজা পাতল কৰিছিল হয় আচ্ছা শেষলৈ আৰ্ক'লজি অফিচ আহি গ'ল তেওঁলোকে সেই এৰিয়াটো এইটো য'ত পাথৰ বিগ্ৰহ য'ত আছিলে সেইটো তেওঁলোকে এৰিয়াটো খুন্দিয়ালে খুন্দিয়াৰ পিছত এতিয়া ইয়াক ৰাখিব ক'ত কমিটিয়ে তাৰে পৰা আনি ইয়াক স্থাপন কৰিলে আচ্ছা আৰু এইটো হ'ল সূৰ্য পাথৰৰ বিগ্ৰহটো সূৰ্য পাথৰৰ যিটো নেকি 12টা চক্ৰ থাকে এতে সূৰ্য আৰু মাজত হ'ল ব্ৰহ্মা মাজত এটা সময়ত আমাৰ এই অঞ্চলৰ ভকতসকলে পূজা পাতল কৰিছিলে তাতে শেষত তেওঁলোকে চিন্তা চৰ্চা কৰিলে যিহেতু পৃথিৱীৰ সূৰ্যই পোহৰ দি আছে কিন্তু এই পাথৰৰ বিগ্ৰহটো সূৰ্যৰ কিন্তু পোহৰ নাই গতিকে এই পাথৰৰ বিগ্ৰহ কেনেবাকৈ ইয়াত এটা পোহৰ ৰাখিব পৰা যায় নেকি বা স্মৃতি কিবা এটা ৰাখিব পৰা যায় নেকি তেওঁলোকে বহুতো চিন্তা চৰ্চা কৰাৰ পিছত শেষলৈ তেওঁলোকে এটা কথা থিৰাং কৰিলে যে এই পাথৰৰ বিগ্ৰহৰ সূৰ্যৰ নামাকৰণ কৰা হওক শেষলৈ তেওঁলোকে এটা কথা থিৰাং কৰিলে যে ইয়াৰ এই পাথৰৰ বিগ্ৰহ সূৰ্যৰ নামাকৰণেৰে এই পাহাৰৰ নামটো ৰাখি দিলে সূৰ্য পাহাৰ তাৰ পূৰ্বতে এই পাহাৰৰ নাম আছিলে চাতালী পাহাৰ বা ভৈৰৱী পাহাৰ বুলি কৈছিল চাতালী পাহাৰ বা ভৈৰৱী পাহাৰ আচ্ছা যেতিয়া সূৰ্য পাহাৰ নামটো ৰখা হ'ল তাৰ পিছৰ পৰাই এই পুৰণি নামটো নাইকিয়া হৈ গ'ল আৰু এইটো কোনেও নাজানে কিন্তু এটা কথিত থাকি গ'ল যাৰ কাৰণে আমি ক'ব পাৰোঁ আৰু লগতে এটা কমিটিয়ে এখন কিতাপ বনাইছে তাতে অকণমান লিখা আছে এই বস্তুটো তো সেইটো এই পাহাৰটো আগতে নাম আছিল চাতালী বা ভৈৰৱী পাহাৰ তো এতিয়া নাম হৈ গ'ল সূৰ্য পাহাৰ তো সেইটো এতিয়া আমি সেৱা চেৱা কৰোঁ তাৰপিছত আমি ওপৰলৈ ধুনীয়াকৈ যাম তাতে সেৱা কৰিলোঁ আৰু এইপিনে চাওঁ এটা জিৰণি চৰা আছে আৰু এইফালে শিৱ মন্দিৰ যায় তো আমি এতিয়া কোনফালে যাওঁ চাই লওঁ আৰু এইফালে স্কুলৰ পৰা পিকনিকৰ ষ্টুডেণ্ট আহিছে বহুত আছে এইপিনে ফাৰ্ষ্ট এতিয়া আমি এইপিনে হনুমান মন্দিৰ এনেকৈ যাম নহয় বিষ্ণু যজ্ঞ শিৱধনী এইপিনে যাব ন ইয়াতে পোৱা গোটেইখিনি আছে এইটো বিষ্ণু যজ্ঞ শিৱধনী হ'ব এতিয়া আমি তালৈকে যাওঁ বলক হনুমান মন্দিৰৰ পৰা আহি এতিয়া ধুনীয়া এটা বস্তু দেখাম চাওক আপোনালোকক চাওক কি মজা লাগিছে এই চব মানুহ ওপৰলৈ গৈ আছে এনেকৈ তাকে যাওঁ এতিয়া মাহঁত যাব পাৰে নে নোৱাৰে চাই লওঁ প্ৰথম তললৈকে যাই লওঁ কিন্তু
কেনেকুৱা লাগিছে ইয়াতে ষ্টুডেণ্টছ পূৰা আহিছে, হাল্লা হৈ আছে পূৰা গোটেই। আমি তালৈ যাওঁ ব'লক, চাই যাওক। ইয়াতে বোম বান্দৰ আছে। এইফালে আৰু যাবগৈ পাৰে। আমি এনেই ই পেন্দি যোৱা বুলি ভাবি আছিলোঁ। কওকচোন অকণ। আপোনালোক বৰ্তমান এই ঠাইখিনি যে আছে এইখিনিৰ নাম হ'ল বিষ্ণু মন্দিৰ, দ্বাদশ ভুজা। হা, তাৰপিছত আপোনালোকে ওপৰত দেখক, এইজন হ'ল বিষ্ণু ভগৱান। তাৰপিছত এই নামাত এই তিনিজন হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এই তিনিজন। আচ্ছা। তাৰপিছত সেয়া পঞ্চপাণ্ডৱ এইফালে। হয়, পঞ্চপাণ্ডৱৰ পিছপিনে আছে চাৰি সিদ্ধ। হা, তাৰপিছত এইয়া হ'ল আপোনাৰ তুলসী দেৱীৰ থান। তাৰপিছত এইপিনে এতিয়া যি গুহা দেখা যায় এইটো হ'ল শিৱৰ গুহা। শিৱৰ গুহা। আৰু তাৰ ইপিনেটো হ'ল শংকৰচূড়ৰ গুহা। শংকৰচূড়ৰ গুহা। আৰু ইয়াতে মানে গোটেই লিংগ কিমান আছে কৈ দিয়কচোন। শিৱলিংগ ইয়াত শিৱলিংগ মুঠ এটা কম 1 লক্ষ আছে। বাই, এটা কম 1 লক্ষ। বা, এটা কম 1 লক্ষ শিৱলিংগ আছে ইয়াতে। বা, এইটো আৰু বান্দৰো বহুত ন ইয়াত। আৰু শংকৰচূড় মানে এই যিখন আমাৰ ৰাসৰ যে দেখায় শংকৰচূড়, এই তাতে কি গুহা আছে? আচ্ছা, দেখিছো। এইপিনে ওপৰত কি আছে? যিটো গংগাত অফুৰন্ত পানী পাব, আৰু তাৰ পানীৰ গুণাগুণ আছে কিছুমান। সেই পানী ব্যৱহাৰ কৰিলে ৰোগ কিছুমান বহু কাটা যায়। সেয়েহে মানুহ ক'ৰবাত গতিকে তাৰ পৰা পানী নাই আৰু ব্যৱহাৰ কৰি ভালো পাইছে বহুতে। বিশ্বাসে আদিমূল। হয় হয়, এতিয়া আমি তালৈকে যাওঁ, ধুনীয়াকৈ যাওঁ। আমি তাৰপৰা আহিলোঁ, এতিয়া আমি এইফালে যাম। এইফালে আৰু আছে, কিবা কি কৈছে বুলি কৈছে, মানে আছে বুলি কৈছে, মই পাহৰি থাকিলোঁ কি কি আছিলে। আৰু এইফালে চাওক পূৰা বটিং চলি আছে পুখুৰীটোতে। এইফালৰ পৰা যাব নিদিয়ে নেকি সেইটো চাইড। ইফালে মানে চব স্তূপসমূহ ওপৰলৈ আৰু আছে। এইটো এটা এইবিলাক হ'ল বুদ্ধ স্তূপা, মানে কীৰ্তিস্তম্ভসমূহ। এই তাতে মই দেখাইছিলোঁ আপোনাক। এইবিলাক শিলৰে কাটি কাটি এইবিলাক কীৰ্তিচিহ্ন বনোৱা হৈছে। ভাল লাগিছে দেই, ভাগৰো লাগিছে। ওপৰত পাহাৰ বগাই বগাই আহিছোঁ। ইয়াতো কিবা আছে ভগ্নাৱশেষ, কিহৰ থাকে লিখি দিব লাগে। সেইটোৱে আৰু ভগ্নাৱশেষ এইবিলাক আছে। এইফালে চাওকচোন, ৰজাদিনীয়া ধৃণী গৃহ আৰু বিষ্ণু যজ্ঞস্থল এই ওপৰত। এইখন ডাঙৰ ফিল্ড দেই, ইয়াত ধুনীয়া ক্ৰিকেট খেল, মুকলি বিহু হ'ব পাৰিব গছজোপা তলত, ভাল লাগিব ইয়াতে। এইটোৱে আছিলে সূৰ্য পাহাৰ গোৱালপাৰা স্থিত। তো আমি ইয়াতে আহিলোঁ। তো এতিয়া যাওঁগৈ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। চবেই বাই বাই দি দিয়ক। বাই বাই। এতিয়া আমি পুচকা খাম, এইখিনি নেদেখাওঁ আৰু। বাই বাই।